হয়, আজি আমাৰ 2026-27 নাট্যবৰ্ষত সমন্বয় মিনি থিয়েটাৰে দুখনকৈ নাটকৰ লৈ আজি আমি আখৰা গৃহ মুকলি কৰিছোঁ। বিগত বৰ্ষত আমি বিভিন্ন ধৰণৰ নাট পৰিৱেশন কৰি ৰাইজৰ আমি সুনাম বুটলিবলৈ সক্ষম হৈছোঁ। এইবেলিও আমি দুখনকৈ নাটক অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু মই নিজেই পৰিচালনা কৰিম, মচি দিম তোমাৰ সেন্দুৰ, আৰু এখন হ'ল চিতাৰ জুই অনন্ত দত্তৰ। আমি দুখন নাটক লৈ ৰাইজৰ মাজলৈ ওলাই যাম আৰু দুয়োখন নাটকে সুন্দৰ নাটক। মই ইতিমধ্যে স্ক্ৰিপ্ট দুটা পঢ়ি চাইছোঁ আৰু ৰাইজে আমাক আঁকোৱালি ল'ব বুলি আশাবাদী আমি, আৰু ৰাইজৰ সহায় সহযোগিতা পাম বুলি আমাৰ দৃঢ় বিশ্বাস। বৰনগৰৰ অন্যতম নাট্যগোষ্ঠী সমন্বয় মিনি থিয়েটাৰ, গতিকে বিগত 11টা বৰ্ষত এই সুনাম কঢ়িয়াই আনিছে। আমি ভাবিছোঁ, আমি অনুভৱ কৰিছোঁ আগতকৈ দুগুণে আৰু সুনাম অৰ্জন কৰিব আৰু বৰনগৰৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব। আমি নাট্যদলটিৰ পৰিয়ালবৰ্গক শুভকামনা দিছোঁ আৰু শুভাষাৰে মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। সমন্বয় মিনি থিয়েটাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁলোকে যিটো প্ৰচেষ্টা হাতত লৈছে, অসমৰ পৰাই ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে নাট পৰিৱেশন কৰি আহিছে। তেওঁলোকৰ যিটো সুনাম আৰ্জিছে সেই সুনাম অটুট থাকক। এই 26-27 বৰ্ষৰ যি মচিদিম কি আছিলে, মচিদিম তোমাৰ সেন্দুৰ, এই নাটকখনে নিশ্চয় আগৰ এই গৰিমা অটুট ৰাখিব বুলি আশা ৰাখি, তেওঁলোকৰ নাট্যদলটি আগবাঢ়ি যাব বুলি আশা ৰাখি মই মোৰ চমু সামৰণি মাৰিছোঁ।